क'क्राझार जिल्लानि सिथिलायाव दिनै सानिक' ग्लबेल स्कुल मुंनि गंसे फरायसालिखौ बेखेवनाय जायो। फरायसालिखौ बेखेवनानै होयो SSAनि क'क्राझार जिल्ला बिथांखि मावख'गिरि जाहांगीर हुसेना। फिरफिलाखौ बिरहोयो सिथिलानि समाज सिबियारि एबा सानिक' ग्लबेल स्कुल सामलाय आफादनि आफादगिरि सुकुमार देबनाथआ। स्कुल बेखेवनाय हाबाफारियाव SSAनि क'क्राझार जिल्ला बिथांखि मावख'गिरि जाहांगीर हुसेन, सुकुमार देबनाथ, सिथिला गोजौ फरायसालिनि आजिरा मोननाय गाहाय फोरोंगिरि वीरेन्द्र रायजों लोगोसे जायगानि मेलेमजिबिफ्रा नुजाथियो। फरायसालि बेखेवनाय हाबाफारिनि गेवलां मेलाव ओनसोलनि गुबुन गुबुन जायगानि मानगोनां सुबुंफोरजों लोगोसे ओनसोलनि गोबां रायजो राजाफ्राबो नुजाथिदोंमोन। ধন্যবাদ জনাইছোঁ যে চিঠিলাৰ নিচিনা এটা ভিতৰুৱা অঞ্চলত এনেকুৱা এখন ডাঙৰ স্কুল আজি স্থাপন হ'ল আৰু তাৰে অপেনিং চেৰেমনিত মোক মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰাৰ কাৰণে মই চিঠিলা স্কুল কৰ্তৃপক্ষক ধন্যবাদ জনাইছোঁ। দ্বিতীয়তে কথাটো হৈছে মই ধন্যবাদ জনাইছোঁ এই চিঠিলাৰে অন্তৰ্গত বিশিষ্ট সমাজসেৱক মিষ্টাৰ সুকুমাৰ দেৱনাথ ছাৰক, কাৰণ এখেতৰ প্ৰচেষ্টাত এনেকুৱা ধুনীয়া এখন ইমান সোনকালে এখন ধুনীয়া বিদ্যালয় ইয়াত প্ৰতিষ্ঠিত হ'ল। কাৰণ শিক্ষা অবিহনে কোনো এটা জাতি বা কোনো এটা জনগোষ্ঠী উন্নত হ'ব নোৱাৰে। আৰু তাতে এই চিঠিলা ভিতৰুৱা অঞ্চলত যি ইমান ধুনীয়া মহাবিদ্যালয় এখন বিদ্যালয় যি স্থাপন কৰিলে তাৰ কাৰণে মই অভিভূত হৈছোঁ। আৰু কোকৰাঝাৰ জিলা শিক্ষা বিভাগৰ তৰফৰ পৰা মই মিষ্টাৰ সুকুমাৰ দেৱনাথ লগতে চিঠিলা স্কুল কৰ্তৃপক্ষক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই প্ৰথম এই স্কুল কৰ্তৃপক্ষক আহ্বান জনাইছোঁ, মই ইতিমধ্যে কৈয়ে দিছোঁ যে যি কৰে মানে কৰক, শিক্ষক চিলেকশ্যনৰ ক্ষেত্ৰতে কেতিয়াও কম্প্ৰমাইজ নকৰিব, নাম্বাৰ 1। নাম্বাৰ 2, যেতিয়াই মানে আপোনাৰ পৰীক্ষা ল'ব, পৰীক্ষাত যাতে আজিকালি বিভিন্ন প্ৰাইভেট স্কুলত আমি দেখিছোঁ যে যাতে স্কুলৰ ইমপ্ৰেশ্যনটো ভাল হয়, তাৰ কাৰণে কেতিয়াবা দেখা যায় যে নাম্বাৰবিলাকৰ দিয়াৰ ক্ষেত্ৰতো মানে উপনামি নকৰে। কিন্তু মই বিচাৰোঁ যে টিচাৰ মানে পৰীক্ষাৰ খাতা যেতিয়া বহীবিলাক চাব ষ্ট্ৰিক্টলি চাওক, যাতে তাতে কোনো ধৰণৰ মানে আজি যদি ষ্ট্ৰিক্টলি চায়, বাচ্চাটো যদি আজি কম নম্বৰো পায়, কালিৰ কাৰণে সেই বাচ্চাটো কিন্তু কোৱালিটি এডুকেশ্যন পাই ডাঙৰ মানুহ হ'ব। বাঙালি যুবছাত্র ফেডারেশন আমার চিঠিলা এখন পিছপরা অঞ্চল। সম্মানীয় সুকুমার দেবনাথের নেতৃত্ব ইংলিশ মিডিয়াম স্কুল খুলিছে, তাক আমি ধন্যবাদ জানাইছোঁ। আৰু লগতে আমাৰ স্কুলৰ যি প্ৰিন্সিপাল ছাৰ আছে আৰু আমাৰ ষ্টাফ সকলোকে আমাৰ ধন্যবাদ জনাইছোঁ। তাতে সিহঁতক আমি এই স্কুলৰ পৰা যাতে আমি এনেকৈ আশা কৰিব পাৰোঁ যে আমাৰ এই অঞ্চলৰ পৰা যেন ভাল ল'ৰা ছোৱালী ওলাই আহে আৰু আমাৰ অসমৰ ভিতৰত ভাৰতৰ ভিতৰত যেন এনেকুৱা স্থান লাভ কৰে, তাৰ কাৰণে আমি সিহঁতক ধন্যবাদ জনাইছোঁ। আৰু আমাৰ স্কুলৰ এই জাগাখনৰ যাতে সুনাম হয় তাৰ কাৰণে আমি আশা কৰিছোঁ। আৰু আমি ভাবিছোঁ এই স্কুলৰ পৰা নিশ্চয় আমাৰ ভাল ল'ৰা ছোৱালী ইয়াৰ পৰা ওলাই যাব বুলি আমি আশা কৰিছোঁ। This is fully private sector. And English medium school, our motto is that to involve each and every student from either it is rich family or poor family. We want to provide a quality education to each and every student. This is our motto. তো আমি বিচাৰোঁ সকলো ষ্টুডেণ্টবিলাকে যাতে এটা ল' কষ্টত ভাল এডুকেশ্যন পাওক, এইটো আমাৰ মানে স্কুলৰ মটো। Celebrate this wonderful day. We hope to entertain you. Make you happy.